নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ এনচি স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, মানুহৰ জীৱনৰ সৈতে গছ গছনিৰ সম্পৰ্ক অতি গভীৰ। গছেই আমাৰ প্ৰাণৰ শ্বাস, আমাৰ জীৱনৰ প্ৰাণ শক্তি। কিন্তু আপুনি জানেনে, প্ৰতিজোপা গছৰে নিজৰ নিজৰ বিশেষ শক্তি, নিজৰ আশীৰ্বাদ আৰু নিজৰ প্ৰভাৱ আছে। শাস্ত্ৰ অনুসৰি যদি ঘৰৰ চাৰিসীমাত শুভ গছ গছনি ৰোপণ কৰা হয়, তেন্তে সেইখন ঘৰলৈ ধন সম্পত্তি, শান্তি সম্প্ৰীতি, সন্তানৰ কল্যাণ আৰু স্বাস্থ্যৰ উন্নতি স্বাভাৱিকভাৱে আহে। আৰু যদি ভুলকৈ অশুভ গছ গছনি ঘৰৰ চাৰিসীমাত ৰোপণ কৰা হয়, তেন্তে সেইখন ঘৰত অশান্তি, অসুখ ব্যাধি আৰু আৰ্থিক ক্ষতিৰ লগতে নকাৰাত্মক শক্তিসমূহ নামি আহে। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম বাস্তুশাস্ত্ৰত উল্লেখ থকা অনুসৰি কোনবোৰ গছ গছনি ঘৰৰ চাৰিসীমাত ৰোপণ কৰিলে ঘৰৰ উন্নতি হয় আৰু কোনবোৰ গছ গছনি একেবাৰে ঘৰৰ চাৰিসীমাত ৰোপণ কৰিব নালাগে। কেৱল সৌন্দৰ্যৰ বাবেই নহয়, প্ৰতিজোপা গছৰ লগত ধৰ্মীয় শক্তি আৰু বাস্তুৰ বিশেষ তাৎপৰ্য আছে। বেদ পুৰাণ আৰু শাস্ত্ৰত এইবোৰৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা আছে। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আজিৰ এই ভিডিঅ'টোৱে আপোনাৰ জীৱন সলনি কৰিব পৰা গোপন সঁচা কথা প্ৰকাশ কৰিব। সৰ্বপ্ৰথম গছজোপা হৈছে তুলসী গছ। ধাৰ্মিক মান্যতা অনুসৰি তুলসী দেৱী লক্ষ্মীৰ অৱতাৰ বুলি মনা হয়। পদ্ম পুৰাণত উল্লেখ থকা অনুসৰি যি গৃহত তুলসী থাকে সেই গৃহত মৃত্যু, দৰিদ্ৰতা আৰু পাপ প্ৰৱেশ নকৰে। তুলসী বেদীত শিৱ আৰু বিষ্ণু দেৱতাৰ পূজা হয়। বাস্তুশাস্ত্ৰত উল্লেখ থকা মতে তুলসী গছ আমাৰ ঘৰৰ উত্তৰ পূব দিশত ৰোপণ কৰাটো আটাইতকৈ শুভ হিচাপে বিবেচনা কৰা হয়। ঘৰত থকা তুলসী বেদীত ৰবিবাৰক বাদ দি প্ৰতিদিনে চাকি বন্তি জ্বলালে ঘৰখনত পজিটিভ এনাৰ্জি অৰ্থাৎ সকাৰাত্মক শক্তি বৃদ্ধি হয়। চিকিৎসা বিজ্ঞানত উল্লেখ থকা অনুসৰি তুলসী গছৰ পাতত এণ্টিছেপ্টিক গুণ থাকে, যাৰ ফলত তুলসী গছৰ পাতে আমাৰ শৰীৰৰ ৰোগ ব্যাধি দূৰ কৰে। বিশেষকৈ কাহ, জ্বৰ, ডেংগু আদিত তুলসী পাতৰ ৰস অতিকে উপকাৰী। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত তুলসী গছ থাকিলে টকা পইচা, ধন সম্পত্তি বৃদ্ধি হয়, ঘৰখনৰ সন্তানৰ উন্নতি হয়, লগতে ঘৰৰ সদস্যসকলৰ স্বাস্থ্যৰ উন্নতি হয় তথা ঘৰত হাই কাজিয়া নোহোৱা হয় আৰু দাম্পত্য জীৱন সুখৰ হয়। দ্বিতীয় গছজোপা হৈছে বটগছ বা বটবৃক্ষ। ধাৰ্মিক মান্যতা অনুসৰি বটগছক অক্ষয় বট বুলি জনা যায়। স্কন্ধ পুৰাণত উল্লেখ থকা মতে বটগছত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে বাস কৰে। শাস্ত্ৰত উল্লেখ থকা মতে হিন্দু মহিলাসকলে বট সাবিত্ৰী পূৰ্ণিমাত বটগছৰ পূজা কৰে তেওঁলোকৰ স্বামীৰ দীৰ্ঘায়ুৰ বাবে। বাস্তুশাস্ত্ৰ অনুসৰি বটগছ ঘৰৰ চাৰিসীমাত ৰোপণ কৰিলে সংসাৰৰ স্থায়িত্ব বৃদ্ধি হয়, কিন্তু ঘৰৰ ভিতৰত কেতিয়াও ৰোপণ নকৰিব, নহ'লে ই ঘৰৰ সদস্যসকলৰ জীৱনৰ শান্তি ভংগ কৰি পেলায়। চিকিৎসা বিজ্ঞান অনুসৰি বটগছৰ আঠাৰে তৈয়াৰ কৰা ঔষধে ছালৰ ৰোগ আৰু ডায়েবেটিক্স কণ্ট্ৰল কৰে, লগতে ইয়াৰ ছাঁত বহিলে মানসিক শান্তি লাভ হয়। শাস্ত্ৰত উল্লেখ থকা মতে বটগছ ঘৰৰ চাৰিসীমাত থাকিলে বা ৰোপণ কৰিলে ঘৰখনৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি অটুট থাকে, ধন সম্পত্তি, টকা পইচাৰ বৃদ্ধি আৰু ঘৰৰ সদস্যসকলৰ আয়ুস বৃদ্ধি হয় বুলি উল্লেখ কৰা আছে। তৃতীয় গছজোপা হৈছে আহঁত গছ। আহঁত গছ শ্ৰী বিষ্ণু, লক্ষ্মী আৰু যমদেৱৰ লগত জড়িত বুলি ধৰ্মগ্ৰন্থত উল্লেখ আছে। শাস্ত্ৰ অনুসৰি আহঁত গছ থকা ঘৰ পবিত্ৰ হয় আৰু পৰিয়ালৰ সকলো সদস্যৰ জীৱনত শান্তি আৰু সমৃদ্ধি আহে। ব্ৰহ্মবৈৱৰ্ত পুৰাণত উল্লেখ থকা মতে যিখন ঘৰত আহঁত গছ থাকে সেইখন ঘৰত অকাল মৃত্যু বা দুৰ্ঘটনাই কেতিয়াও প্ৰৱেশ নকৰে। ঠিক তেনেদৰে বাস্তুশাস্ত্ৰত অনুসৰি আহঁত গছ ঘৰ এখনৰ পূব বা দক্ষিণ দিশত ৰোপণ কৰাটো অত্যন্ত শুভ বুলি কোৱা হয়। বাস্তুশাস্ত্ৰ অনুসৰি এডাল আহঁত গছ ঘৰ এখনৰ চাৰিসীমাত থাকিলে ঘৰত অশুভ শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। দুজোপা আহঁত গছ ঘৰত ৰোপণ কৰিলে ধনৰ আগমন আৰু উন্নতি দুগুণ হয় আৰু 3 জোপা আহঁত গছ থাকিলে দেৱশক্তিৰ আশীৰ্বাদ সদায় ঘৰখনৰ ওপৰত থাকে আৰু পৰিয়ালৰ সদস্যসকল সুস্বাস্থ্যৰ অধিকাৰী হয়। শিৱপুৰাণত উল্লেখ থকা মতে এবাৰ ৰাক্ষসসকলে দেৱতাসকলৰ ওপৰত কঠোৰ তাণ্ডৱ চলাইছিল। তেতিয়া ভগৱান মহাদেৱে আহঁত গছৰ তলত আসন কৰি তপস্যা কৰিছিল। তেওঁৰ তপস্যাৰ প্ৰভাৱত ৰাক্ষসসকলৰ শক্তি হ্ৰাস পায় আৰু দেৱতাৰ জয় হয়। সেইবাবে আহঁত গছক মহাদেৱৰ অতিকে প্ৰিয় গছ বুলি মনা হয়। ঠিক তেনেদৰে লক্ষ্মী পুৰাণৰ কাহিনীত উল্লেখ থকা মতে মহালক্ষ্মীয়ে যেতিয়া কোনো ভক্তৰ গৃহলৈ আহে সেই ঘৰত যদি আহঁত গছ থাকে তেন্তে তেওঁ সন্তুষ্ট হয়।
কিয়নো আহঁত গছ ধন সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক। যি গৃহত আহঁত গছ থাকে সেই গৃহত লক্ষ্মীৰ কৃপা সদায় থাকে। কিন্তু বন্ধু বান্ধৱীসকল, আহঁত গছ ঘৰত থাকিলে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। আহঁত গছ কেতিয়াও ঘৰৰ চাৰিসীমাৰ ভিতৰত বা ঘৰৰ একেবাৰে ওচৰত ৰোপণ কৰিব নালাগে। ইয়াক সদায় চাৰিসীমাৰ বাহিৰৰ অংশত ৰোপণ কৰাটো অতিকে উত্তম বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। আহঁত গছ কেতিয়াও কাটি পেলোৱা একেবাৰে অনুচিত। শাস্ত্ৰ অনুসৰি ইয়াক মহাপাপ হিচাপে বিবেচনা কৰা হয়। আহঁত গছ কেৱল এজোপা সাধাৰণ গছ নহয়, ই ধৰ্মীয় বিশ্বাস আৰু শুভ শক্তিৰ প্ৰতীক। সেয়েহে আপুনিও আপোনাৰ গৃহ বা চাৰিসীমাত এজোপা আহঁত গছ ৰোপণ কৰি শিৱ আৰু মহালক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, চতুৰ্থ গছজোপা হৈছে বেলগছ। শিৱ পুৰাণত উল্লেখ থকা মতে মহাদেৱ শিৱৰ পূজাত বেলপাত নিবেদন কৰিলে মনুষ্যৰ সৰ্বপাপ মুক্ত হয়। শাস্ত্ৰ অনুসৰি বেলগছক শিৱৰ প্ৰিয় গছ বুলি মনা হয়। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ পূব বা উত্তৰ পূব দিশত বেলগছ ৰোপণ কৰাটো অতিকে শুভ হিচাপে মনা হয়। এই দিশত বেলগছ ৰোপণ কৰিলে ঘৰখনৰ সদস্যসকলৰ ধন টকা পইচাৰ লগতে স্বাস্থ্যৰ উন্নতি হয়। চিকিৎসা বিজ্ঞানৰ মতে বেলগছৰ ফল পাচনতন্ত্ৰৰ বাবে অতিকে উপকাৰী। গ্ৰীষ্মকালত বেল খালে গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু পেটৰ ৰোগ দূৰ হয়। বাস্তুমতে ঘৰত বেলগছ থাকিলে শিৱৰ আশীৰ্বাদ সদায় ঘৰখনত বিৰাজমান হৈ থাকে। পঞ্চম গছজোপা হৈছে কদম গছ। ভাগৱত পুৰাণত উল্লেখ থকা মতে শ্ৰীকৃষ্ণই কদম গছৰ তলত ৰাধা আৰু গোপীৰ সৈতে লীলা কৰিছিল। শাস্ত্ৰত কদম গছৰ ফুলক আনন্দ আৰু প্ৰেমৰ প্ৰতীক বুলি মনা হয়। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ সন্তানৰ কল্যাণ আৰু উন্নতিৰ বাবে ঘৰৰ উত্তৰ পূব দিশত কদম গছ ৰোপণ কৰাটো অতিকে শুভ হিচাপে মনা হয়। লগতে কদম গছ উত্তৰ পূব দিশত ৰোপণ কৰিলে মান্যতা অনুসৰি ঘৰত সুখ শান্তিৰ শ্ৰীবৃদ্ধি হয়। শাস্ত্ৰত উল্লেখ থকা মতে কদম গছৰ ফুল ভগৱান শ্ৰীকৃষ্ণক নিবেদন কৰিলে সংসাৰত আনন্দ আৰু সৃজনীশীলতা বৃদ্ধি হয়। সেয়েহে সন্তানৰ প্ৰতিভা বৃদ্ধি, দাম্পত্যত আনন্দ তথা ঘৰৰ এটা সুন্দৰ পৰিৱেশ পাবলৈ ঘৰৰ উত্তৰ পূব দিশত নিশ্চয়কৈ এজোপা কদম গছ ৰোপণ কৰক। অন্তিম গছজোপা হৈছে নাৰিকল গছ। নাৰিকল গছক শাস্ত্ৰত শ্ৰীফল বুলি কোৱা হয়, অৰ্থাৎ লক্ষ্মীৰ প্ৰিয় ফল। শ্ৰীফল সমৃদ্ধি আৰু পবিত্ৰতাৰ ফল। নাৰিকল গছ দেৱ দেৱীৰ পূজাত বিশেষকৈ ব্যৱহাৰ কৰা হয়। শাস্ত্ৰমতে নাৰিকল গছ ঘৰত ৰোপণ কৰিলে ঘৰত ধন সম্পদ, আৰোগ্য আৰু সুখ শান্তি বৃদ্ধি হয়। পৌৰাণিক বিশ্বাস অনুসৰি নাৰিকল গছ কল্পবৃক্ষৰ সমতুল্য, অৰ্থাৎ এই গছ মানৱ জীৱনৰ সকলো কামনা পূৰ্ণ কৰিবলৈ সক্ষম। নাৰিকল গছৰ ফল দেৱতা, পিতৃ আৰু অতিথিৰ সন্তুষ্টিৰ বাবে উত্তম দান বুলি ধৰ্মগ্ৰন্থত উল্লেখ আছে। শাস্ত্ৰ অনুসৰি যিখন ঘৰত নাৰিকল গছ থাকে সেইখন ঘৰত কেতিয়াও নকাৰাত্মক শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু যিখন ঘৰত নাৰিকল গছ নাথাকে সেইখন ঘৰত অশুভ শক্তিসমূহ প্ৰৱেশ কৰে আৰু ঘৰৰ উন্নতিৰ পথত সদায় বিধি পথালি দিয়ে। নাৰিকল ফালি দেৱালয়ত অৰ্ঘ্য দিলে মান্যতা অনুসৰি দেৱতা সন্তুষ্ট কৰিব পাৰি আৰু মনৰ কামনা পূৰ্ণ হয়। বাস্তুশাস্ত্ৰ অনুসৰি নাৰিকল গছ ঘৰৰ বা চোতালৰ পূব দিশত ৰোপণ কৰিলে ঘৰৰ সদস্যসকলৰ বিদ্যা আৰু জ্ঞানৰ বৃদ্ধি হয়। দক্ষিণ পূব দিশত ৰোপণ কৰিলে ধন সম্পদ আৰু টকা পইচাৰ লাভ হয়। উত্তৰ পূব দিশত নাৰিকল গছ ৰোপণ কৰিলে ঘৰত শুভ শক্তি, আধ্যাত্মিক শক্তি আৰু সুখ শান্তিৰ বৃদ্ধি হয়। শাস্ত্ৰত নাৰিকলক তিনিটা চকুৰ ফল বুলি কোৱা হয়, যি ভগৱান মহাদেৱৰ তৃতীয় নেত্ৰৰ প্ৰতীক। সেয়ে পূজা অৰ্চনা নাৰিকল অতিকে শুভ বুলি গণ্য কৰা হয়। বন্ধু বান্ধৱীসকল, নাৰিকলৰ গছ কেৱল এজোপা গছ নহয়, ই আমাৰ জীৱনৰ আৰু ঘৰৰ ৰক্ষক, শুভ প্ৰতীক। শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে যি ঘৰত নাৰিকল গছ থাকে সেই ঘৰত কদাপিও অশুভ শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে আৰু যিখন ঘৰত নাই সেই ঘৰত উন্নতিৰ পৰা বঞ্চিত হ'ব পাৰে। সেয়ে আপুনি যদি নিজৰ ঘৰক সমৃদ্ধি আৰু শক্তিৰে ভৰাই তুলিব বিচাৰে তেনেহ'লে আজি এই ঘৰত এজোপা নাৰিকল গছ ৰোপণ কৰক। বন্ধু বান্ধৱীসকল, হয়তো আপোনালোকে লক্ষ্য কৰিলে প্ৰত্যেকজোপা গছৰে নিজৰ নিজৰ শাস্ত্ৰীয় মাহাত্ম্য, ধৰ্মীয় মূল্য আৰু বাস্তুশাস্ত্ৰীয় প্ৰভাৱ আছে। সঠিক গছ সঠিক দিশত ৰোপণ কৰিলে ঘৰৰ উন্নতি, ধন সম্পদ, স্বাস্থ্য আৰু পৰম শান্তি নিজে নিজে আহে আৰু ভুল গছ ভুল ঠাইত ৰোপণ কৰিলে অশান্তি, অসুখ আৰু দুখ দুৰ্দশা বৃদ্ধি হয়। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত ইতিমধ্যে ইয়াৰে কোনজোপা গছ ঘৰত আছে আৰু কোনজোপা ৰোপণ কৰিব বিচাৰে কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব।
আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিলে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপোনাৰ পৰিয়াল তথা বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ উপকাৰী ভিডিঅ'সমূহ আগলৈকে আপোনালোকে অতি সহজতে পায়। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে আহিছোঁ।